আহিলি তই? আহিলোঁ। ভোক লাগছে, ভাত দিচোন। মই মাক কওঁগে। মা ভাইটিক বোলে ভোক লাগিছে। ভৰি হাত ধুব দিয়াগৈ তাক আৰু কাপোৰো খুলিব দিয়াগৈ। দিয়া হ'ব। মই গৈ আছোঁ। মোক ভাত কিয় দিয়া নাই? মই তোৰ কাৰণে মাছ খাইছোঁ। তাক কিয় মাৰিছা তই? মই একো কি হ'লে বাপৰে বাপ মাৰিছে ল'ৰাটো মাক পুতেক কাজিয়া কৰি আছে। ভোক লাগিছে নাই তাকে মাৰিছে। মই ভাত দিম এতিয়া। মানে শুনক, আপোনালোক সকলোকে কৈছোঁ, মই মানে বহুত ভুল কাম কৰিছে, ভুল হৈছে, মোৰো ভুল হৈছে। মই মানে অন্ধ হৈ গৈছোঁ, মই ল'ৰাৰ মৰমতে অন্ধ হৈ গৈছোঁ। ইমান দুখ কৰিছে, তথাপিতো মই তাৰ দুখটো মানে দেখাই নাই। দুখটো মই দেখাই নাই তাৰ। তাকে মই মৰম কৰি ভাল হেৰি কৰিছোঁ। মানে সেইকাৰণে আমি সকলোৱে মানে ল'ৰা ছোৱালী নিজৰ সন্তানৰ কাৰণে অন্ধ হৈ যাব নালাগে, দুখ গুণ বিচাৰ কৰিব লাগে। তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। যে দুখ কৰিছে, মই তথাপি মৰম কৰিছোঁ, সেইটো আপোনালোকে ক্ষমা কৰি দিব। আৰু তুমি ভুল স্বীকাৰ কৰা যে আজিৰ পৰাই মই এনেকুৱা কাম নকৰোঁ, মাক একো এনেকুৱা কাম একদিনো নকৰোঁ, ভুল হৈছে। ভিডিঅ'টো যদি ভাল পাইছে লাইক ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি দিব।